এয়া চাওক আমাৰ এয়া ফ্ৰেঞ্চবিন ছিঙিছে আৰু নতুনকৈ নতুন খেতি ফ্ৰেঞ্চবিন জীৱনত প্ৰথমবাৰ কৰিছে এয়া প্ৰথমবাৰ কৰা ফ্ৰেঞ্চবিন এয়া আৰম্ভ কৰিছে বৰ বিশেষ হোৱা নাই আৰু ছিঙিবলৈ এতিয়াও বহুত বাকী আছে ভাল লাগিছে ছিঙি ভাল লাগিছে এই আলু প্ৰায় গছ মানে অকণমান মৰম হৈছে সকলো প্ৰচেষ্টা সকলো মিলিজুলি এয়া ইফালে সেয়া ফ্ৰেঞ্চবিন ছিঙিয়ে আছে অকণমান দূৰো হৈছে বাৰু চাবলৈ দেখুৱাইছোঁ এইজন আলু ৰঙালাও সকলো কৰা হৈছে এইখিনিয়ে খেতি সেইখিনি ধেৰুৱা আপোনাৰ মূলা কৰা হৈছিলে মূলাখিনি ইমান ভাল হোৱা নাই তেওঁ তথাপি অলপমান উগাইলোঁ কিন্তু এই পালেং শাক কৰা হৈছিলে পালেং শাকবোৰ কিবা পোকে খালে অলপমান উঘালি দিয়াৰ পাছত প্ৰথমে ভাল আছিলে কিন্তু উঘালি দিয়াৰ পাছত আকৌ পোকে খাই গ'ল ফ্ৰেঞ্চবিন ছিঙিবলৈ বহুত বাকী আছে এতিয়াও বহুত গছ আছে ইফালে সিফালে আৰু আপোনাৰ ইফালেও কৰা হৈছে ইফালে এইয়া আপোনাৰ আমাৰ 3টা তেনেকুৱা বেৰানি কৰা হৈছিলে বেৰানি হিচাপে 3টা বেৰানি এইফালে সেয়া মানুহ লাগি আছে আমাৰ সৰিয়হ কৰা হৈছিলে সৰিয়হ কিন্তু বৰ ভাল হোৱা নাই হ'ব পাছত দেখুৱাম বাৰু আপোনালোকক আলু ঠাণ্ডা সময়ত দেখুৱাম ইমানকে দিলোঁ আৰু ধন্যবাদ শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ